बजालि जिल्लानि सरुपेटा हस्तिनापुर समबाय समितिनि सिङाव थानाय सिलापाथा गामिनि कन्ट्रेल एजेन्ट जेहरुल हकनि हेंथायै अजद थिखांदों। मख'नो गोनांदि सरकारा हरखानाय माइरंफोरखौ समबायनि जोहै राननाय समाव रायजोफोरा थि रोखोमै मोनाखै होनना अजद होयो। गुबुन फारसेथिं बेनि सोमोन्दै थांनाय 30 सेप्तेम्बराव जगान बिफाननि मावख'गिरिनिसिम जायगानि सासे सुबुङा फननि गेजेरजों अजद होनायनि उनाव बिफाननिफ्राय सम बायदि रायजोफोरनि माइरंफोरखौ हरनाय जादों होनना जगान बिफाननिफ्राय मिथिहोयो। सोरखारनिफ्राय थि समाव माइरंफोरखौ जगायसेयावबो रायजोफोरा सम बायदि मोनैयाव खुद्रिखांनायजों लोगोसे कन्ट्रेल एजेन्टनि सायाव सं दाननानै नांगौ बायदि राहा लानो थाखाय जगाय बिफाननिसिम दाबि खालामो। আমি জুলাই আগষ্ট সেপ্টেম্বৰৰ 6 মাহ 3 মাহত সবার চাউল পাব লাগে, কিন্তু আমার প্রত্যেকটো কার্ড মই চেক কৰা নাই। মই 10খনমান কার্ড চেক কৰিছোঁ। 10খন কার্ডত চাইছোঁ মানে জুলাই মাহত দুবাৰ লিখা আছে, আগষ্ট মাহত এবাৰ আৰু সেপ্টেম্বৰত দুবাৰ। এই 5বাৰ আমি চাউল পাইছোঁ। কিন্তু যিজন ল'ৰাই অলপ আগতে কৈ গ'ল যে মই তেওঁ ছাপ্লাইক ফোন কৰিছিল, ছাপ্লাইক 30 তাৰিখে ফোন কৰিছিল, তো 12টামান বজাত মোক জনোৱা মতে 12 বজাৰ পাছত তেওঁ কিন্তু ক'ত কেনেকৈ যোগাযোগ কৰিছে আমি গম নাপাওঁ, কিন্তু সন্ধিয়া মালটো আহি পাইছে। আজি হয়তো কিছুমানে ফোন যোগে হওক বা যেনেকৈ হওক খবৰ দি তেওঁলোকে মালটো ডিষ্ট্ৰিবিউট কৰি আছে। এতিয়া কিমান তাৰিখৰ মাল কেনেকৈ আহিলে, এই ইমান দিন মাল নাহিল, ছেপ্টেম্বৰৰ 2টা কোঠা দি দিলে, আকৌ হঠাৎ অক্টোবৰৰ 2 তাৰিখে আপোনাৰ মাল ডিষ্ট্ৰিবিউট কৰি আছে, কৈ আছে যে এইটো আগৰ মাল হয়। ছেপ্টেম্বৰত আমাক 2টা মাল দিয়ে দিলে আল্টিমেটলি। জুলাই মাহত 2টা মাল দি দিলে, মাত্ৰ আগষ্টৰ মালটোত আমাৰ ভেজাল। গতিকে আগষ্টৰ মালটো আজি অক্টোবৰত কেনেকৈ আহিল, এইটো এটা জানাৰ বিষয়। তো আমি ইয়াৰ আগতো যি হ'ল আৰু সেইটো ৰাইজে মিলাই লৈছে। গতিকে আজিৰ এইটো আমি উৎসৱ আপোনালোকৰ তৰফৰ পৰা, আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰী বা যোগান বিভাগক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত এটা হ'ব লাগে। আপোনালোকে কি চাউলখিনি সময়মতে পাই থকা নাই নেকি? সময়মতে পাই থকা নাই আমি। মানে 3 মাহত 6বাৰ পাব লাগে, আমি 5বাৰ পাইছোঁ। কিন্তু যোৱা মাহৰ চাউলখিনি আমি 2বাৰ পাইছোঁ, তাৰ আগৰ মাহতো 2বাৰ পাইছোঁ, তাৰ আগৰ মাহতো আমাৰ মানে উল্টা পুল্টা আছে। বহুত উল্টা পুল্টা কৰিলে চাপ্লাই ছাৰে ডাইৰেক্ট কৈছে যে নাই চাউল আমি দি দিছোঁ, ক্লিয়াৰ দিছোঁ, চাউল ৰখা নাই আমি। কিন্তু চাপ্লাই ছাৰে মই ফোন কৰাৰ পিছত চাউলখিনি পিছত কিয় পঠালে সেইটো লাগে চাপ্লাই ছাৰৰ পৰা। আমাৰ কি হয় আপোনালোকৰ এজেণ্টৰ নাম কি? এজেণ্টৰ জহিৰুল হক। কোন ঠাই এইটো? শিলাপাটনি। জিলা কি পৰে? জিলা আগত বৰপেটা, নতুন বজালি। বজালি এতিয়া 3 মাহত 6বাৰ পাব লাগে, 5বাৰ পাইছোঁ। পাছে মই চাপ্লাই ছাৰক ফোন কৰিলোঁ। চাপ্লাই ছাৰক ক'লোঁ যে এনেকুৱা এনেকুৱা ঘটনা, আমি জুন মাহৰ চাউলটো আমি পোৱা নাই। চাপ্লাই ছাৰে ক'লে যে নাই চাউল ক্লিয়াৰ আছে। পাছে মই কৈছোঁ যে আজিৰ তাৰিখতটো আমি ক্লিয়াৰ দিয়ক। তেনে আজিৰ তাৰিখত চাউল ক্লিয়াৰ আছে, অহা মাহৰ চাউলটো আমি দিয়া নাই এতিয়ালৈ। মই ফোন কৰিলোঁ ছাৰক কেই তাৰিখে, 30 তাৰিখে ফোন কৰিছোঁ। 30 তাৰিখে 12টা 6 মিনিটত ফোন কৰিছোঁ। ফোন কৰাৰ পিছতে ফোন কাটি দিয়াৰ লগে লগে আৰু ক'ত ফোন কৰিছে ছাৰে গম নাপাওঁ, মানে 2 ঘণ্টাৰ পিছত চাউলখিনি পঠাই দিছে।